উপকাৰিতা কি? ভেন্দিয়ে ৰোগ নিৰাময়ৰ ক্ষমতা কিদৰে সহায় কৰিব পাৰে আপুনি জানিলে আচৰিত হৈ পৰিব। প্ৰচুৰ পৰিমাণে এটিন, কাৰ্বহাইড্ৰেট, আইৰণ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফাইবাৰ, ফছফৰাছ, জিংক, ভিটামিন এ, বি, চি, নানা উপাদান থাকে। অইন ঘৰুৱা কিছুমান পাচলিতো বহু ৰোগ নিৰাময়ৰ ক্ষমতা থাকে। পাচলিৰ ভিতৰত থলুৱাভাৱে উৎপাদন হোৱা ভেন্দিত বহু পুষ্টিকৰ গুণ পোৱা যায়। ভেন্দি খালে আপুনি কি সমস্যাৰ পৰা দূৰ হ'ব পাৰিব ভিডিঅ'টো চাই জানি লওক। জানি আচৰিত হৈ পৰিব আপুনি। প্ৰথমটো হৈছে ভেন্দিত এন্টিঅক্সিডেণ্ট গুণ থাকে, যাৰ ফলত আমাৰ শৰীৰৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। পাচনতন্ত্ৰ সঠিকভাৱে ৰখাৰ লগতে হজম ক্ষমতা বৃদ্ধি কৰে। কোষ্ঠকাঠিন্যতাৰ সমস্যাও দূৰ কৰে। দ্বিতীয়টো হৈছে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে ভেন্দি কাটি পানীত ৰাতি তিয়াই থৈ ৰাতিপুৱা খালী পেটত সেই পানী সেৱন কৰিলে ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহে। তৃতীয়টো হৈছে নিয়মীয়াকৈ ভেন্দি খালে এনিমিয়া সমস্যাৰ পৰাও হাত সাৰিব পাৰি। ভেন্দিয়ে অপকাৰী কলেষ্টৰল কম কৰে আৰু হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখে। ভেন্দিত থকা এন্টিঅক্সিডেণ্টে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ইয়াত থকা ভিটামিন কেৰ বাবে তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। চতুৰ্থটো হৈছে ভেন্দিয়ে হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। ই ছালৰ উজ্জ্বলতা বঢ়ায় আৰু কিডনী সুৰক্ষিত কৰাত সহায় কৰে। পঞ্চমটো হৈছে ভেন্দিয়ে ব্যক্তিৰ দৃষ্টিশক্তি সঠিকভাৱে ৰখাত সহায় কৰে। ই শৰীৰ শীতল কৰাৰ লগতে পেটৰ গেছ দূৰ কৰে। ই শৰীৰত শক্তিবৰ্ধক টনিক হিচাপে কাম কৰে। ষষ্ঠটো হৈছে ভেন্দিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ভেন্দি পুষ্টিকৰ গুণেৰে ভৰপূৰ যদিও থাইৰয়ড ৰোগীৰ বাবে ই বহু অপকাৰী। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।